Hi friends, মই জিগিশা আকৌ আহিলো আপোনালোকৰ ওচৰলৈ আনটি ব্লগ লৈ এই ব্লগটোত মই দেখুৱাইছো এটা কমেডি ভিডিঅ আৰু এই কমেডি ভিডিঅটো মই এন্টাৰটেইন পাৰপাসৰ কাৰণে কৰিছো আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাব যদি মোৰ ভিডিঅটোত কিবা ভুলভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰিব আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ চাই ভাল পায় তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব তেতিয়া মোৰ নতুন নতুন ভিডিঅ আপোনালোকে পাই থাকিব ভিডিঅটো চাও হকচোন মা কালি মোৰ পৰীক্ষা আছে কি কালি পৰীক্ষা আছে পৰীক্ষা দিব যাবি বাৰু হেৰি তাৰ আগতে কিন্তু ৰাতিপুৱা শুই উঠি সোনকালে বাহি চতাল আৰু পদুলিটো সাৰি থৈ যাবি আৰু গাটো ধুই তই পানীখিনি কলৰ পৰা আনি ভৰাই থৈ যাবি তাৰপিছত য'ত যাবি মই লাগিলে পিছত ঘৰটো সাৰিম দেখিছা কিমান কাম হ'ব দে কামখিনি পৰীক্ষা দিব যোৱাৰ আগত কৰি দিম আৰু এটা কথা হেৰি কালি সোমবাৰ ন সোমবাৰে বজাৰৰ পৰা গামছা ৰঙা সূতা কেইটা লৈ আহিবিচোন দেখিছা গামছা কেইখন হয় নাই ইমান দিনৰ পৰা হ'ব দে লৈ আহিবি হ'ব দে কালি আহোঁতে সূতাখিনিও লৈ আহিম মা কালি স্কুলত মিটিং আছে কিন্তু যাব লাগিব কি কালি স্কুলত মাতছে মাক বাপেকক কালি মই যাব নোৱাৰো কেনেকে যাম কালি কি মামাহঁতৰ ঘৰত যাব লাগিব দেখোন মই মামাৰ যে মাজু মামাৰ যে সৰু আপিটোৰ যে দৰা চাব আহিব কালি তাতে মই যাব নালাগিব মই নোৱাৰো কালি আৰু হেৰি ইমান দিনৰ পৰা মামাহঁতৰ ঘৰৰ পৰা মাতিয়ে আছে মোক যাবৰ কাৰণে এই মই যে দিছিলো ছাগলীটো সেইটো পোৱালি দিছে সেইটো চাবও মাতি আছে মই যাব নোৱাৰো দেউতাৰক সুধি চাবি যদি দেউতাৰে যায় যাব দেউতাৰো যাব নোৱাৰে দে খালি কিয় এই ৰাজহুৱা পুখুৰীত মাছ নধৰিব নেকি ইমান ফুৰ্তিৰ কামটো এৰি যাব নাযায় চবৰে মাক চাকবোৰ আহিব আমাৰে মানে কোনো নাযায় মানে মাক বাপেকটো চবৰে আহিব ন এটা কাম কৰ তই বৰমাৰ যে আলহী যে ছোৱালীজনী আহিছে তাইকে লৈ যা তাইতো দেখাতটোতকে অলপমান ডাঙৰে কৈ দিবি আৰু বাহিৰে হয় বুলি তাইক লৈ যা কি মিটিং আছে কি আছে শুনিলেই হ'ল তইতো কথাখিনি শুনবিয়ে তাই ঘৰৰ মানুহ হৈ যাব আৰু হ'ব দে লৈ যাবি তাইকে লৈ যাবি মই নোৱাৰো মই মামাৰ ঘৰ যাব লাগিব মই নোৱাৰো একদম নোৱাৰো ইমান দিনৰ পৰা যাম যামকে যাবই পাওঁ নাই মই কালি যাম মানে হ'ব দে আৰু ৰাতিপুৱাৰ পৰা কিমান যে প কৰিলো কথা এটা কামত সোমাই নে নোসোমাই হা কেতিয়া পঢ়িবি জানা কেতিয়া বুজিবি জানা যেতিয়া লোকৰ বিয়া হৈ যাবি যেতিয়া হেতা লৰাব লাগিব সেইদিনাখনে বুজি পাবি কিয় নপঢ়িলো কিয় মানে ভালকে পঢ়ি চাকৰি এটা নললো এই যে যিমানবাৰ ৰাতিপুৱা পৰা মই কৰিলো নহয় সিমান টাইম চাগে কোৱা কথাখিনি মোৰ যোগ কৰাহেঁতেন এতিয়া মোৰ এখন মহাভাৰত হৈ গ'লেহেঁতেন কিন্তু তহঁতকতো এইবোৰ কথা কৈ লাভ নাই হয় নে নহয় এখন কাণে কথা শুনিবি এখন কাণে উলিয়াই দিবি এই দিনটো ঘৰতে আছো অলপমান যদি পঢ়ি দুটা শব্দ বেছিকে শিক কিবা প্ৰব্লেম হ'ব নেকি হা সেই ইমান টকা সোপা খৰচ কৰি টিউশ্যনৰ ফিজ সোপা দি স্কুলত নাম হেৰি কৰা ফিজ সোপা দিয়া সেইবোৰতো একো হেৰিয়ে নাই কথা এটা ক'লেতো গুৰুত্ব নকওঁ সূতাডাল তোত নথওঁ কাম এটা নকৰ হেৰি নকৰ যেতিয়া লোকৰ ঘৰত গৈ হেতা লৰাবি চাকৰি বাকৰি নাথাকিব তেতিয়া বুজি পাবি মাৰ কথা সঁচাকে কৈছিলো যে মিছাকে কৈছো ইমান যে বকি থাকে তাতকেতো তাৰমানে স্কুলত যোৱাই ভাল এটলিষ্ট তুমি সময়খিনিতো যায় স্কুলটো যে কিয় বন্ধ দিয়ে নহয় এনেকুৱা লগা হৈছে হেল্ল' মেম হয় গুড মৰ্ণিং মেম হয় মই মানে আপোনাক ফোন কৰিলোঁ কি জানে ৰাতিপুৱাৰ পৰা যে আমাৰ মাজনীৰ গাটো খুব বেয়া তাৰমানে কি হৈছে গম পাই নাই এই যোৱাকালি ৰাতি মানে আমাৰ এওঁ যে কলিকৰ
মানে ফ্ৰেণ্ড এজনীৰ মানে কলিকো নহয় মানে কলিকৰ আৰু চিনাকি তেনেকুৱা তেখেতৰ তাৰমানে ল'ৰাৰ জন্মদিন কালি তাতে গ'লোঁ মই মানে অকণমান ফ্ৰেণ্ডবিলাকৰ লগত ডান্স কৰি থাকোঁতেই কোন তলকত ছোৱালীজনী যায় জানো কি খালে ৰাম এতিয়াতো ৰাতিপুৱাৰ পৰা লেট্ৰিনটো নহয় ইমান দিগদাৰ কৰিছে এতিয়া চাওকচোন চাওক আজি আকৌ স্কুলৰ আকৌ ফাৰ্ষ্ট টেষ্ট জীৱনৰ প্ৰথম পৰীক্ষা হয় সেইটোৱে মানে মই মানে সেইটোৱে মানে সৰু পৰীক্ষা ডাঙৰ কথা নহয় প্ৰথম পৰীক্ষা সেইকাৰণে মই আৰু এই পৰীক্ষাটো কেনেকৈ মিছ কৰোঁ এই পৰীক্ষাটো নিব লাগে এতিয়া নিনিলেও নহ'ব সেইকাৰণে মানে মই আপোনাক জনাই থ'লোঁ তাই তাৰমানে পেট বিষোৱা বুলি ক'বও পাৰে হয় ক'ব পাৰে হয় সেইকাৰণে হয় মেম হয় সেইখিনি আপুনি কৰি দিলে ঠিকে আছে মোৰ একো প্ৰব্লেম নাই আৰু প্ৰিন্সিপাল মেমকো মই ফোন কৰিছিলোঁ তেখেতক কৈছোঁ যদি ছোৱালীজনী পেটত ধৰে বা কিবা আপুনি তেনেকুৱা গম পায় মোক লগে ফোন কৰিব মই মানে লৈ যাম হয় মই মানে লগে গৈ তাইক লৈ আহিম আকৌ দিগদাৰখন পাব ন হ'ব দিয়ক মেম হ'ব মই আপুনি আছে যে মই জানো একদম টেনশ্যন ল'ব নালাগে হয় ঠিক আছে হ'ব দিয়ক মেম ৰাখিছোঁ ৰ'বা স্কুলৰ মেমৰ লগত কথা পাতি আছোঁ মেম ঠিক আছে ৰাখিছোঁ বাকীখিনি স্কুলত গৈ কথা পাতিম দিয়ক হয় বাই ফ্ৰেণ্ডছ এই গোটেই ভিডিঅ'টোত মই এটা সময়ৰ মাক আৰু জীয়েকৰ কথা কিছুমান দেখুৱালোঁ আপোনালোকৰ আগত এণ্টাৰটেইনৰ বাবে মই প্ৰেজেণ্ট কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আগতেও মোৰ ভিডিঅ' চাই থাকিব তাৰে আশাৰে বাই